ये घर के अंदर लगा सकेगा, टूट सकेगा यहाँ पे? तो ये वाला टूट जाएगा क्या? ओके, हेलो एवरीवन, ফাৰ্ষ্ট অফ অল গুড মৰ্ণিং অল অফ ইউ। তো আশা কৰোঁ সকলোৱে ভাল। তো মোৰ ভালে, ঘৰৰ পৰা ওলাই মেলি আহিলোঁ একচুৱেলি। বাইকখন দেখিছে ৰেডি হৈ আছে আৰু ময়ো ৰেডি হৈ আছোঁ পূৰা। তো মই আজি গৈ আছোঁ শিৱসাগৰ। তো আপোনালোকক কালি কৈছিলোঁ মই মোৰ ভেৰিফিকেশ্যনৰ কাম এটা আছে বুলি। টাইম হৈ গ'ল 9টাই বাজিলে। তো মই শিৱসাগৰ যাওঁতে আমাৰ ঘৰৰ পৰা প্ৰায় 1-1.5 ঘণ্টামানে লাগিব নৰ্মেলি। আপোনাৰ ডকুমেণ্টছ ফৰ্ম ফিল আপো কৰিবলৈ আছে, প্লাছ জেৰক্সো কৰিবলৈ আছে। হে গাইজ, তো ডাইৰেক্ট আপোনালোকক লগ কৰি আছোঁ মটৰ ব্লগিঙত। তো আজি অলপমান কৈছোঁ জলাজলিত আছোঁ ইয়াত, আৰু ক'তো ৰখাৰখি নকৰোঁ তেনেকৈ। ঘৰৰ পৰা ওলাই মেলি আহিলোঁ খাই বৈ একচুৱেলি, আৰু টাইমটো 9টা বাজিছে। বাকী মোৰ শিৱসাগৰ যাওঁতে 1-1.5 ঘণ্টা লাগি যাব। তো ডকুমেণ্টছৰ কথা ক'লোৱেই, তাৰপৰা তেলটো ভৰাব আছে। বাকী জল্দিত যাওঁ অকণমান, ঠিক আছে। তো নেক্সট লগ কৰিছোঁ ডিপুত। বাকী আপোনালোকৰ লগত হয়নে নহয় জনাবচোন। মানে যিদিনাখনে আমনি লগা দিনকেইটা আপোনাৰ টাইমটো নাযায় আৰু যেতিয়া মানে আমনি নালাগে প্লাছ আপোনাৰ ক'ৰবাত যাবলগীয়া থাকে, সেইদিনাখনে আপুনি যিমান সোনকালে ওলাওক দেৰি হ'বই। মানে কেছটো কি নাজানো, ইয়াত বা এতিয়া তেল আছেনে নাই সেইটোহে ডাঙৰ কথা। নাথাকিলে আকৌ ঘূৰিয়ে যাব লাগিব যেন পাইছোঁ। আৰে ভাই, দুহাত দেখাইছেচোন। তো নিমনা গ'লে ঘূৰি নাযাওঁ আৰু গুচি যাওঁ। আজিও তেল নাই। ৰাতিপুৱা একচুৱেলি মই গৈছিলোঁ নিমনা গ'লে, তো আৰু আহোঁতে ইয়াত ভৰাম বুলি। তো পইচা নিয়া নাছিলোঁ মানে লগত ৰাতিপুৱা যাওঁতে। ইয়াত ভৰাম বুলি ৰখি থাকিলোঁ, নাই ইয়াত নহ'লে নহ'ব আৰু। পাই যাম একচুৱেলি, একো নাই। একচুৱেলি মানে নৰখোঁ বুলি ভাবিছিলোঁ যিহেতু, আকৌ তেল ডিপুত গৈ সোমাবই লাগিব বালিঘাটত। ঠিক আছে, তাতে ফিল আপ কৰি ল'ম। অ'কে গাইজ, তো বৰ্তমান মই আছোঁ বিশালত। তো বিশালৰ পাৰ্কিং হেৰিয়ত আছোঁ। তো আপোনালোকে দেখিছে, তো মোৰ চব কাম হৈ গ'ল অলৰেডি। মানে তাৰপৰা এপেণ্ডিক্সৰ তাৰপৰা ভেৰিফিকেশ্যন কৰি আহিলোঁ। ভেৰিফিকেশ্যন কৰি মানে বেংকৰ পৰ্টালৈ গ'লোঁ। তাত বেংকত অলপমান কাম আছিলে, আৰু এতিয়া এই বিশালত বস্তু দুটামান ল'লোঁ। তো লৈ কিনি এতিয়া যাম নাজিৰা ব্লু ডাটত। তো তাতে পোৱালিটোৰ লগত কাম এটা আছে, তো তাৰ এখন চেণ্ড কৰিব আছে, মই তালৈ পঠিয়াব আছে। তো পঠিয়াই মেলি মই আপোনালোকক পাইছোঁ ডাইৰেক্ট বাইকত। তো ঠিক আছে, ব'লক গৈ থাকক। মোৰ বেগটো অলপমান বেছিয়ে গধুৰ হৈ গ'ল, দেখিছে। লৈ যাবলৈ বহুত দিগদাৰ, অশান্তি হয়। মই ইয়াতে বান্ধি লওঁ। তো বান্ধি কিনি লগ পাই আছোঁ ৰাস্তাত। তো ভেৰিফিকেশ্যনত তেনেকৈ ইমান দেৰি নাই হোৱা। মোৰ মানে বেংকত চিল মৰাব আছিলে, বেংকত মানে ষ্টাম্প মাৰাব আছিলে। তো সেইটো এটা কাৰণে সুবিধাই হ'ল, মোৰ বেংক অফ বৰোদাত একাউণ্ট আছিলে বাৰু। তো সেইটো কাৰণে মই একচুৱেলি যিটো বেংকত আপোনাৰ একাউণ্ট খোলা ন, সেইটো বেংকত মানে চিল মৰাব লাগে বুলি কৈছিলে। অকণমান সোনকালে আহিলোঁ, তো সুবিধা হ'ল সেইটো কাৰণে। মোৰ যিহেতু 10:30 পৰা আছিলে ভেৰিফিকেশ্যন, তো 9:30 পৰা যিখিনি আছিলে মানে তেওঁলোকৰে শেষ হওঁতে 10:30মান তেওঁলোকৰ বাজি গ'ল। তো সেইটো কাৰণে মোৰ সুবিধা হ'ল। তো মই পটককৈ গৈ কামখিনি কৰি আহিলোঁ। আৰু এতিয়া নাজিৰালৈ যাওঁ। পাৰ্চেলটো মানে অলৰেডি ব্লু ডাটত আছে, সি আছে এতিয়া গুৱাহাটীত। চ' মানে তালৈ গুৱাহাটীলৈ পাৰ্চেল কৰিব লাগিব আকৌ। আগতে বাৰু মই এনেকৈ পাৰ্চেল কৰা নাই, হ'লেও গৈ চাওঁ কি হয়। অ'কে গাইজ, তো বালিঘাট পাইছোঁহি। খাই বৈ হ'ল মোৰ। খাই বৈ হৈ কিনি সেইফালে আহিলোঁ, আহি বালিঘাট যদি সোমাই আহিলোঁ। তো এতিয়া মই যাম নাজিৰা। ভাল লাগিছে এইকেইডাল সেইকাৰণে সুধি চাব লাগিব কেনেকুৱা কি দাম। ৱেলকাম টু নাজিৰা। তো ইয়াত আপোনালোকৰ বস্তু এটা আছে, মই একচুৱেলি এইটো চাবলৈ আহিছিলোঁ, ৰাতি উদ্বোধন কৰা হৈছিলে। তো এইটো চাব, স্বৰ্গদেউ চুকাফাৰ মূৰ্তি দেখিছেনে, ডাঙৰকৈ বনোৱা হৈছে। ইগন'ৰ দ্য ফেচ। তো কি ক'ম আৰু, উপায় নাই। মুখখন অলপমান মানে মানুহে বিচৰাৰ ধৰণে নহ'ল একচুৱেলি। তো অদ্ভুত কৰিলে মানে মুখখন, বাকী চব ঠিকে আছিলে, কিন্তু মুখখন মানে কিবা দানৱটোৰ ৰকম দেখায়। তো মানে বহুতে সমালোচনাও কৰিছিলে একচুৱেলি। বাকী এইবোৰ হৈ যোৱা কেছ, কি কাৰণে হ'ল এতিয়া মিস্ত্ৰীকেইটাহে ক'ব পাৰিব। এই কলমটো দিয়কচোন।
কৰিম দিয়ক। এখন ৰিচিপ্টখন ন ঠিক আছে আহিছোঁ। অ'কে গাইছ, ৰিচিপ্টটো দিলে এতিয়া ৰিচিপ্টটো মই তাক ফটো মাৰি কিনি দি দিম আৰু গুৱাহাটীলৈকে পঠিয়াইছোঁ। তো কাইলৈ চিয়'ৰ নহয় বুলি কৈছে, পাবও পাৰে নাপাবও পাৰে, পাই যাবও পাৰে, কিন্তু পৰহিলৈ চিয়'ৰ বুলি কৈছে। 24 ঘণ্টাৰ ভিতৰত মানে পাই যায় আৰু 24 ইয়াৰ পৰা গুৱাহাটী। কেইটকা कितने का दिया 120 रुपये देगा। दिखाओ तो इसमें और उसमें डिफरेंस क्या है? क्वालिटी अलग अलग है। ये थोड़ा नरम है ना, ये थोड़ा हार्ड है। ये घर के अंदर लगा सकेगा? हाँ ये टूट जाएगा ना क्या? हाँ मैं उठ सकेगा यहाँ पे? हाँ ऐसे मोटर रस्सी लगाना पड़ेगा। और ये वाला टूट जाएगा क्या? नहीं टूटेगा। आप बताओ कौन सा वाला अच्छा है, कौन सा वाला लेने से फ़ायदा है, आप ही बताओ। हाँ ये थोड़ा हार्ड है ना, इसमें कुछ डालना पड़ेगा, ये बच्चा के लिए ठीक होगा। ये कितने का लेगा? ये 120 रुपये। ये लंबा छोटा भी होता है क्या ऐसा? अभी तो नया है ना, बैठने के लिए बहुत टाइट होगा, अभी लंबा हो जाएगा। नहीं नहीं, घर के अंदर लगाएगा तो इतना छोटा हमें कैसे बेचेगा? इसमें रस्सी लगाना पड़ेगा 2 साइड में। नहीं पूरा आदमी नहीं आएगा ना यहाँ पे, ऐसा वो वाला लंबा है क्या, वो आगे जो है? नहीं सब सेम साइज़ का है ना? ये क्या चीज़ है? ये सब्जी रखने वाला, आलू प्याज टमाटर छोटे सामान रखने वाला है। अच्छा अच्छा, ये सब एक ही साइज़ का है? हाँ थोड़ा इससे लंबा नहीं होगा? ऐसे लंबा नहीं। कम नहीं हो सकता क्या? बोलो ये क्या आपने हाथ से बनाया क्या अपना? नहीं, हम लोग को खरीद के लेकर आए। खरीद के लेके आते हैं। आप कहाँ से हो? आंध्र प्रदेश। आंध्र प्रदेश से। यहाँ पे कहाँ पे रहते हो? ये शिक्षा का। अच्छा, वो आपका ही दोस्त है वो क्या, वो सामने जो बैठा हुआ है? हाँ हैं, एक साथ आए हो? तो कितनों में दोगे लास्ट बोल दो? 100 रुपया। दे दो 100 दे दो, थोड़ा कम लेना, 20 रुपया कम लेना। ये फट जाएगा ना क्या उठने से? नहीं फटेगा ना? तो आप यहाँ पे और कितना देर रखोगे, मतलब उस तरफ जाओगे कि यहाँ से यहाँ कब तक रखोगे? इधर हाँ तो आ जाएगा तो 5 बजेगा। नहीं नहीं, कल फिर से आओगे कि नहीं? हाँ आएगा ना? अच्छा, তো গাইজ, তো আপোনালোকে চাই লওক, এই বালিঘাটৰ ইয়াতে বহি আছে আৰু, তো কাৰোবাক যদি লাগে আপোনালোকে আহিব পাৰে। তো মই এটা লৈ লৈছোঁ, কি হয় কি নহয় চাওঁগৈ আৰু ঘৰত নি পিনে। বাকী সৰুতে তেনেকৈ ওলমি ফুৰাৰ অভ্যাস আছিলে, এতিয়া ঘৰত বান্ধি পিনে ওলমিব লাগিব। বাকী ভৰাবলৈ মোৰ তেনেকৈ জেগা নাই, ইয়াতে লগাই ল'লোঁ। তো এইবিলাকে দেখিছে, কাৰোবাক যদি দৰকাৰ হয় ল'ম বুলি ভাবি আছে, তো মইতো কিমান 80 টকাতে ল'লোঁ বাৰু। 80 টকা ল'লে মোৰ পৰা আপোনালোকে আহি মোৰতো ল'ব পাৰে। তেওঁ কেনেকৈ হালি আছে দেখিছে। তো
ভিডিঅ'টো আজিলৈ ইমানে দীঘলীয়া নকৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন দেন ছাবস্ক্ৰাইব কৰিব পুনৰ অন্য এটা ভিডিঅ' লগ পাম ইমানে